প্ৰিয় খেলবিধ হ'ল ফুটবল। ফিফা ৱৰ্ল্ড কাপৰ সময় বৰ্তমান ফিফা ৱৰ্ল্ড কাপত আমাৰ ভাৰতীয় টীম কিয় কোৱালিফাই কৰা নাই আমি এইটো ভিডিঅ'ত আজি জানিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰাৰ আগে নমস্কাৰ, মই নিৰ্মল ৰয় আপোনালোকক টিপ টপ আছামলৈ স্বাগতম জনাইছোঁ। যদি এইটো ভিডিঅ' ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকৰ যদি নতুন ভিউৱাৰ হয় তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি এনেকুৱা ভিডিঅ' আমি আপোনালোকৰ বাবে লৈ আহোঁ। তো বলক আমি আৰম্ভ কৰোঁ। তেতিয়া সময় আছিল ভাৰত স্বাধীনৰ পিছত 1948 চনত লণ্ডনত অলিম্পিক খেল হয়, য'ত ভাৰতৰ প্ৰদৰ্শন বহুতেই ভাল হয়। তাৰপিছত 1950 চনত পোনপ্ৰথমবাৰৰ বাবে ব্ৰাজিলত ফিফা ৱৰ্ল্ড কাপ আৰম্ভ হয়, য'ত ভাৰতক নিমন্ত্ৰণ কৰে। নিমন্ত্ৰণৰ কাৰণ এটাই হ'ল কাৰণ বাকীবিলাক টীমে বেকআপ লয়, তাৰ ফলত ভাৰতক নিমন্ত্ৰণী পত্ৰ দিয়ে। আৰু তথাপিও ভাৰতে খেলিব নাযায়, কাৰণ তেওঁলোকৰ ভাল জোতা নাছিল, ভাল মোজা নাছিল বা খালী ভৰি খেলিছিল। এইবিলাক অজুহাত তেওঁলোকে দেখাইছিল। পিছত গম পালে যে এইবিলাক এটা মিছাহে, ইয়াৰ বেলেগহে কাৰণ আছিল। কাৰণ আমাৰ ভাৰতৰ ইণ্ডিয়ান ফুটবল ফাউণ্ডেশ্যনৰ কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল এইটো বিষয়ত, আৰু ফিফা ৱৰ্ল্ড কাপৰ কাৰণে প্ৰস্তুতি কৰা নাছিল। আৰু তাৰপিছত ভাৰতৰ পৰা ব্ৰাজিললৈ কোনো ধৰণৰ আকাশী পথ নাছিল, সামুদ্ৰিক পথেদি যাব লগা হৈ আছিল। এইটো এটা বিশেষ কাৰণ হয়। আৰু ভাৰতৰ ডিফেণ্ডাৰ প্লেয়াৰ শৈলেন মান্নায়ে এনেকৈ খেলখন বাতিল কৰে যে তেওঁলোকৰ ভাল জোতা নাছিল, ভাল মোজা নাছিল। তো আশা কৰোঁ আমি আগন্তুক ফিফা ৱৰ্ল্ড কাপত আমাৰ ভাৰতৰ টীম কোৱালিফাই কৰে। আজি 68টা বছৰ হৈ গ'ল, এতিয়ালৈকে ভাৰতৰ টীম ফিফা ৱৰ্ল্ড কাপত অন্তৰ্ভুক্ত হোৱা নাই বা কোৱালিফাই কৰা নাই। তো আজিলৈ এইখিনিয়ে। যদি কিবা ভুল হয় তেনেহ'লে শুধৰাব চেষ্টা কৰিম। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব যদি মোৰ ভুল হৈছে। তো আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম, বন্দে মাতৰম।